শুনিছে মোৰ গাটো দেখোন বেছিকে বেয়া লাগিছে পাৰিলে যাওকচোন এবাৰ মহাজনৰ ওচৰলে আৰু শুনক পাৰিলে টকা কেইটামান বেছিকে আনিব অ ৰবা হে গৈ চাও দাইটিয়ে কিবা কয় आदमी बैठल बा आंख देखे का दोनों आंख घर में रख के आयल बड़का देश में कोरोना चलता तोहर लौकत कि ना झाड़ू मार के इतना धूल मिट्टी उड़ावत रहो ऐसा करबो तो आदमी के मार देबो तू दुनिया में का चलता तोहर लौकत नहीं थे जा दूसरा काम करो और सुनो मुंह में गमछा मार के काम करी हो ए बिटवा के माई अरे आवाज कहे नहीं खुदे हो अरे चाय थोड़ा बनाओ मलाई मार के आवाज कहे नहीं खुदे हो बहरी हो तुली का ए फगुनिया दिन ब दिन तोहर टेम्पर बढ़ल जा तुका नमस्कार महाजन दाइटी हाँ बोलो मर्दे कहे মানে দাইটি মই বিশেষ এটা অসুবিধাত পৰিহে আপোনাৰ ওচৰলৈ আহিছিলোঁ মানে দাইটি ঘৰত একোই নাই हमर में एक टाइम में का रहलक एक टाइम में हमार हाथ में तो कुछ ना रहलक सिर्फ रहल हो तो हमार हाथ में एक खैनी का पत्ता रहल हो जब बिहार से आसाम आईनी हो तब हमार हाथ में कुछ ना रहलक हो सिर्फ रहलक ई खैनी भरा डिब्बा लो खैनी थोड़ा खा लो और भगवान के नाम लेके आगे बढ़त रहो एको बुझी ना पाली दाइटी
কৃপা কৰি অসমীয়াত ক'ব নেকি? মানে মই কহিছোঁ মই যেতিয়া অসমত আহিছোঁ তেতিয়া মোৰ হাতত কি আছে? একো নাছে, আছে মাত্ৰ খৈনী পাত্তাটো। এটা খৈনীৰ ডাব্বা লৈ অসমত আহিছিলোঁ। মানে মহাজন দাইটি মোৰ মানুহজনীৰ মানে 3 দিন ধৰি অসুখ। আচ্ছা, তোৰ মাইকীৰ টেনশ্যন আছে। ৰাতি শুওঁতে এবাৰ দিবি আৰু খোৱাৰ পৰা উঠাৰ পিছত ৰাতিপুৱা একবাৰ দিবি। 2 পানী দিবি, 2 টাইম। মানে কি দিয়াৰ কথা কৈছে মহাজন দাইটি? আৰে বুদ্ধু, খৈনীটো মলি মলি ৰাতিপুৱা একবাৰ খোৱাবি আৰু ৰাতি একবাৰ খোৱাবি। কিন্তু কহিছোঁ মই। মানে মহাজন দাইটি মাইকী মানুহটো চাধা ভাত নাখাব নহয়। মানে ডাক্তৰৰ ওচৰলৈ এপাক নিব পৰাহেঁতেন ভাল আছিল। আৰে মইতো কহি দিছোঁ ৰাতিপুৱা একবাৰ খোৱাবি আৰু ৰাতি একবাৰ খোৱাবি। মুঠতে খৈনীটো খুৱাই দিবি, ভাল হৈ যাব। মানে দাইটি ঘৰখন চলাবলৈ বহুত দিগদাৰী হৈছে। লকডাউন চলি আছেতো, কোনোৱে কাম নিদিয়ে। আৰে বাবুৱা, তহঁতৰ অসমৰ মানুহকেইটাতো কোনো একোৱে দিব নোখোজে। খোলা জেগাততো হাগিবও নিদিয়ে। আমাৰ বিহাৰতে কহি চাবি, খেতৰ মাজে মাজে বহি থকা পাবি। মানে মহাজন দাইটি পইচা কেইটকামান দি মোক উদ্ধাৰ কৰক। না ৰে বাবা না, পইচা উধাৰি দিয়াটো মই কতিয়াবাই এৰি দিছোঁ। বাকী কিবা পিৰা বেলেম আছে যদি মোক ক'ব পাৰ। দুখীয়াৰ দুখ কোনে বুজি পাব দাইটি? পাৰে যদি পইচা কেইটকামান দি মোক উদ্ধাৰ কৰক দাইটি। হইব কান্দিব নালাগিছে। কহ কিমান ৰুপিয়া লাগিব? 500 টকা এটা দিলেই হ'ল দাইটি। ৰ কিবা এটা যোগাৰ কৰিছোঁ ৰ। কান্দিব নালাগে ৰ। মানে একদম মানে দিগদাৰি লগাই দিয়ে। ই ল 200 আরে ই হয়ে গেল 400, ই 50, ই 50, 500 रुपया हो गए। ठीक बा? ধন্যবাদ মহাজন দাইটি, ভগৱানে আপোনাৰ মংগল কৰিব। তেনেহ'লে দাইটি মই গৈয়ে থাকোঁ। হইব বালকে যাবি খালি রাস্তা যাওতে। अरे ये रेडियो के का हो गल हो? काहे ना बजता? चट देनी मार देली खींच के तमाचा ही हंस देले। चट देनी मार देली खींच के तमाचा ही हंस देले। ही हंस देले, ही हंस देले। रिंकिया के पापा 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 ही हंस देले। নমস্কাৰ বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে? যদি ভাল লাগিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু এটা কথা, কমেণ্ট কৰিবলৈ কিন্তু প্লিজ গাইজ কমেণ্ট কৰিবলৈ নাপাহৰিবা তোমালোকে, কাৰণ তোমালোকৰ কমেণ্টবোৰ পঢ়িহে আমি নতুন এটা ভিডিঅ' মানে বনাবৰ কাৰণে সাহস পাওঁ বা অভিজ্ঞতা হয় তোমালোক। লগতে বন্ধুসকল, আমি আৰু এটা কথা ভাবিছোঁ, যদি আপোনালোকে আমাৰ ইউটিউব চেনেলটোত জড়িত হ'ব বিচাৰে তেন্তে আপোনালোকৰ জীৱনত যদি তেনেকুৱা হাস্যৰসাত্মক ঘটনা যদি আপোনালোকৰ লগত আছে তেন্তে আমাৰ তলৰ ডেছক্ৰিপশ্যনত দিয়া হোৱাটছআপ নাম্বাৰটোত আপোনালোকে প্ৰেৰণ কৰিব। আমি আপোনালোকৰ সেই কাহিনীভাগ লগতে আপোনাৰ ফটোও দি পঠিয়াব। আমি আপোনাৰ সেই কাহিনীভাগ অভিনয় হিচাপে আমি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। মানে আপোনাৰ ফটোখন দিব আৰু তাত আপুনি ধুনীয়াকৈ কাহিনীটো লিখি পেলাই পঠাই দিব। মানে কাহিনীটো লিখি পঠাই দিবা, সেই কাহিনীটো আমি আমাৰ আকাৰে বা আমি অভিনয় কৰি তোমাৰ কাহিনীটো বা আপোনাৰ কাহিনীটো আমি অভিনয় আকাৰে প্ৰকাশ কৰিম। মানে তেনেহ'লে বন্ধুসকল, নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় আই অসম। জয় আই অসম। লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একদম নাপাহৰিব। কমেণ্ট কৰিব কিন্তু নিশ্চয় কমেণ্ট কৰিব।